চলি আছিলে অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালেই, আপোনালোকো চাগে ভালেই আছে। মোৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ বহুত দিনৰ পিছত এটা ব্লগ বনাব চেষ্টা কৰিছোঁ, ভাবিছোঁ মানে কি হ'ল, মাজে মাজে ভিডিঅ' মই বনাই থাকিব খুব চেষ্টা কৰোঁ, বনাব নোৱাৰোঁ। তাৰ উপৰি মানে কি হ'ল, আমাৰ আৱাজটো নাহে, ভালদৰে ভইচটো নাহে, কেতিয়াবা কেতিয়াবা বনাব খুব মন যায়। সেইবাবে মই আজি অৰ্ডাৰ দিলোঁ। এইটো কি নাম নাজানো বাৰু, বাকী দেখাই আছোঁ আপোনালোকক ভালকৈ। কিবা ডেছ 7 নে কি কিবা কিবি আছে। ভাবিলোঁ এইটো মানে কিবা লগাই ল'লে আৱাজটো বহুত দূৰৰ পৰা মানে কভাৰ কৰিব পাৰে ন, সেইটো কাৰণে ভাবিলোঁ মোৰো অৰ্ডাৰ দিওঁ। মাজে মাজে এনেও ভিডিঅ' বনাব, ব্লগ কিবা কিবি বনাব মন যায়, কিন্তু বনাব অসুবিধাটো বহুত, তাৰ উপৰি লাজো লাগে, সেইটো কাৰণে নবনাওঁ। আজি লাজটো নহয়, ছাইডত থৈ কিনে মানে কি হ'ল ভিডিঅ' বনাব আহিছোঁ। বাকী কথা কৈ নাথাকোঁ আৰু নতুনকৈ ভিডিঅ' বনাব চেষ্টা কৰিছোঁ। কথাটো ক'ব নাজানো, সেইটো কাৰণে বেছি বকি নাথাকোঁ। আপোনালোকক এইটো দেখাওঁ, মানে মোৰ ভইচটো মানে কেনেকৈ আহে আৰু কিমান দূৰলৈকে কভাৰ কৰে সেইটো আপোনালোকক দেখাওঁ। গাইছ অলপ তলৰ পৰা গাইছ এবাৰ কানেক্ট কৰিলোঁ। ভইচটো কোৱালিটিটো কেনেকৈ আহিছে কি জনাব। আৰু মানে কি হ'ল, মই অলপ দূৰত গৈ থাকিম, মানে কিমান দূৰলৈকে আৱাজ আহে নাহে সেইটো মানে কি হ'ল মইতো জনা নাই বাৰু। আৱাজটো আহিছে নে নাহে আপোনালোক চাই আছে চাগে, বৰ্তমান গম পাইছে আৱাজটো কিমান দূৰলৈকে আহিছে। আৰু এইটো মই বেছি মুখৰ ওচৰত লৈছোঁ, অলপ তলত ল'ব লাগে চাগে। আহি আছো। বাকী আজি ইমান দূৰ নাযাওঁ, কিয় প্ৰথমবাৰ মই ইউজ কৰিছোঁ, কেনেকুৱা কি নাজানো বাৰু। যদি এই ভিডিঅ'টো মই আপোনালোককহে বৰ্তমান দেখাইছোঁ, পিছত মই চাব লাগিব ন, ভিডিঅ'টো পিছত মই চাই ল'ম, তাৰপিছত মই আৰু কিমান দূৰ যায় আৰু এবাৰ চেষ্টা কৰিছোঁ। বাকী গানকে এটি গাই দিওঁ। মানুহ চাই ল'ব লগা আছে। গান মানে কি, আমাৰ ৰাজীৱ দা, গণশিল্পী ৰাজীৱ দাৰ গান এটা খুব ভাইৰেল চলি আছিলে। অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও, মাতৃভাষা নুফুটে মুখত, ইংৰাজীও নুফুটে মুখত, পাপা মামী বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজ, হেৰ অসমীয়া ভুল নুবুজিবি মোক। বাকী কি হ'ল, গানটো গাবলৈতো খুবেই মন আছিলে। এইটো গান ডিউটিত আছোঁ, তলত মানুহ আছে, বেছি টানকৈ চিঞৰি গালে ভাবিব কোন চিঞৰি আছে, সেইটো কাৰণে বাকী ভিডিঅ'টো আজি ইমানতে সামৰি মাৰিছোঁ। বাকী ভাল লাগিলে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব, কেলৈ কি মানে মই নতুনকৈ ভিডিঅ' বনাব চেষ্টা কৰিছোঁ। যদি আপোনালোকে যদি মোক ভাল পায়, নতুন কিবা কিবি, বেছিতো বেলেগৰ দৰে ভিডিঅ' বনাব নোৱাৰোঁ, তথাপি চেষ্টা কৰিম যে ভাল কিবা কিবি ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম। বাকী আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ।